Hello everyone, welcome to my channel. আজি মই আপোনালোকলৈ আগবঢ়াইছো ধাবা ষ্টাইল মিক্স তৰকা। ইয়াৰ বাবে প্ৰয়োজন হ'ব মগু, মটৰ, ৰাজমা আৰু সৰু আলু দুটা। মই দুটা দিছো আলু, আপোনালোকে বেছি দিলেও দিব পাৰে আৰু নিদিলেও হ'ব। মই এইখিনি দিনতে ভালকৈ তিয়াই থৈ দিছিলোঁ আৰু এতিয়া মই দুটা চিটি ভালকৈ ইয়াক সিজাই ল'ম আৰু ইয়াৰ লগত কিছুমান বস্তু দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই গ'লে গম পাব। তেন্তে ব'লক আমি ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। প্ৰথমতে আমি নিমখ দি ল'ম, আদা নহৰু মছলা, হালধি, জিৰা আৰু ধনিয়া গুড়ি। তাৰপিছত 2 গ্লাছ পানী আমি ইয়াত এড কৰিম। তাৰপিছত ঢাকোনখন লগাই দুটা চিটি মাৰালৈকে আমি বাকীখিনি যোগাৰ কৰি ল'ম। এতিয়া আমি এইখিনি ৰেডি কৰি থৈছোঁ। কাটি থোৱা পিঁয়াজ, তেজপাত, সৰু সৰুকৈ কাটি লৈছোঁ নহৰুখিনি, শুকান জলকীয়া, বিলাহী আৰু এয়া আদা পেষ্ট, আদা আৰু পিঁয়াজৰ পেষ্ট। আটাইখিনি আমি ৰেডি কৰি লৈ আমি কেৰাহী এখন গৰম হ'বলৈ থ'ম আৰু গৰম হোৱা কেৰাহীখনত আমি মিঠাতেল দি ল'ম প্ৰয়োজন অনুসাৰে। তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ আহিছে। প্ৰথমতে মই ইয়াত অকণমান চেনি দি ল'ম আৰু কেৰামেলাইজ হ'বলৈ ৰাখি থ'ম। এইখিনি হৈ আহিছে। তাৰপিছত আমি ইয়াত গোটা মছলাখিনি এড কৰি দিম। ইয়াতে তাৰপিছত তেজপাত, শুকান জলকীয়া, নহৰু কাটি থোৱা সৰু সৰুকৈ কাটি থোৱা নহৰুখিনি দি দিছোঁ। তাৰপিছত আদা পেষ্টখিনি দি দিছোঁ। এইখিনি আমি ভালকৈ গোন্ধটো যোৱালৈকে ভাজি ল'ম। তাৰপিছত আমি পিঁয়াজখিনি এড কৰি দিম। পিঁয়াজখিনি আমি ভালকৈ এটা কালাৰ চেঞ্জ কৰালৈকে আমি ভাজি থাকিম। লাহে লাহে হেতাৰে লৰাই আপোনালোকে ভালকৈ ভাজি ল'ব। ইয়াত পাঁচফোৰণ অকণমান দি দিছোঁ আৰু পুনৰ আমি এইখিনি ভাজিবলৈ আৰম্ভ কৰিম। এইখিনি লাহে লাহে ৰংটো সলাবলৈ আৰম্ভ কৰিছে, তথাপিও আমি আৰু অকণমান সময় এইখিনি ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ ভাজি ল'লে খাবলৈ টেষ্টটো বেছি ভাল হয়। অকণমান ৰঙা হোৱালৈকে আমি খুব ভালদৰে এইখিনি ভাজি ল'ম। দেখিছেনে কালাৰটো কিদৰে চেঞ্জ হৈ আহিছে? ধুনীয়া কালাৰ এটা হৈছে। আৰু এতিয়া ইয়াত বিলাহীখিনি এড কৰি দিছোঁ আৰু এইখিনিও আগৰ নিচিনাকৈ খুব ভালদৰে ভাজি ল'ম।
আচলতে যিকোনো আঞ্জা বনাওঁতে আমি এইখিনি পাৰ্ট স্কিপ কৰিব নালাগে। খুব ধুনীয়াকৈ মছলাখিনি আৰু পিঁয়াজখিনি লগতে বিলাহী দিলে সেইখিনিও ভালকৈ ভাজি ল'ব লাগে। আমি এইখিনি পুনৰ ভাজিম অকণমান সময়। তেল বিৰিঙি অহালৈকে আমি ভাজি থাকিম। কিছু নিমখ, হালধি, জিৰা, ধনিয়া গুড়ি আৰু হাতেৰে লৰাই আকৌ আমি ভাজি আছোঁ। এনেদৰে ভাজোঁতে বিলাহীখিনি ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে। তথাপিও আমি কিছু সময় আকৌ ভাজি ল'ম। দেখিছেনে লাহে লাহে ইমান ধুনীয়া কালাৰ এটা আহিছে। আৰু কিছু সময় আমি ভাজি ল'ম এনেদৰে। মন কৰিব হাতেৰে ভালকৈ লৰাই থাকিব, নহ'লে তলিত লাগি যোৱা চান্স থাকে। ভাজি থাকোঁতে এটা ধুনীয়া গোন্ধও আহে। তাৰপিছতে আমাৰ এইখিনি সিজি হৈ গ'ল। দুটা চিটি মৰাৰ লগে লগে মই বন্ধ কৰি দিলোঁ আৰু এইখিনি দেখিছেনে ইমান ধুনীয়া হৈছে। ইয়াত আছে মগু, মটৰ, ৰাজমাহ। এইখিনি ভাজি হোৱাই নাই আৰু অকণমান সময় ভাজিব লৈছোঁ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াতে এইখিনি ৰেডি। অকণমানকৈ এইখিনি দি দিব। মন কৰিব মই এইখিনি অকণমানকৈ দি যাম আৰু লাহে লাহে হাতেৰে লৰাই ভাজি যাম। একেলগে গোটেইখিনি নিদিব, লাহে লাহে দি যাব। এতিয়া আমি ইয়াত বাকীখিনি সিজাই থোৱা মটৰ, ৰাজমাহ আৰু মগুখিনি দি লৈছোঁ। আৰু এইখিনি আমি ভালদৰে ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছতে আমি অকণমানকৈ ইয়াত পানী এড কৰি যাম। মনত ৰাখিব, ইয়াত আমি গৰম পানীহে ব্যৱহাৰ কৰিম। এইখিনি উতলি কমি অহাৰ পিছত ইয়াত পুনৰ আমি গৰম পানী আধা গিলাচ দি দিম আৰু উতলিবলৈ থ'ম। উতলি অহাৰ পিছতে আমি এচামুচ ইয়াত ঘিউ দিম আৰু ভোট জলকীয়া আধা অংশ এটা আমি সৰু সৰুকৈ কাটি ইয়াত দি দিম। আৰু প্ৰায় হ'ব হোৱাত আমি এটা বিলাহী এনেদৰে কাটি ওপৰতে দি দিছোঁ। কাৰণ বিলাহী এনেকৈ লাষ্টত দিলে খাবলৈ বেছি সোৱাদ এটা আহে। কেঁচা বিলাহীৰ যিটো গোন্ধ আৰু সোৱাদটো এই সময়ত দিলে বেছি ভালকৈ আহে। পুনৰ আধা গিলাচ পানী দি আমি এইখিনি উতলাম।
আচলতে এনেকৈ তাৰকা বনালে বহুত সময় উতলাব লাগে, প্ৰায় 2 ঘণ্টামান উতলালেহে খাবলৈ বেছি টেষ্টি হয়। প্ৰায়বোৰ ৰেষ্টুৰেণ্ট হওক, ধাবা হওক, গোটেই ৰাতি পৰ্যন্ত এইখিনি উতলাই, তাৰপিছতহে খাবলৈ ভাল হয়। তাৰকাটো উতলিবলৈ দি মই এয়া বনধনীয়া ছিঙিবলৈ আহিছোঁ। একেবাৰে শেষত বনধনীয়া কুটি দিলে খাবলৈ খুবেই ভাল হয় আৰু গোন্ধটো খুবেই ধুনীয়া। এয়া প্ৰায় আমাৰ তাৰকা ৰেডি হৈ গৈছে। বহুত সময় ইয়াক উতলাইছোঁ। এয়া আমাৰ তাৰকা প্ৰায় ৰেডি হৈ গৈছে। এতিয়া আমি জুইখিনি একেবাৰে কমাই থ'ম। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। এয়া আমাৰ তাৰকা ৰেডি হৈ গ'ল। আপোনালোকে ৰুটি, পুৰি, পোলাও বা ইয়াক ভাতৰ লগতো খাব পাৰে। মই পুৰিৰ লগতে খালোঁ। আপোনালোকে কেতিয়াবা এইটো ট্ৰাই কৰি চাবচোন আৰু ভাল লাগিলে জনাব কমেণ্ট কৰি, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।